শিশুসকলৰ ব্যক্তিত্বৰ আভাস পাম বুলি উত্তৰ তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ সৌজন্যত তেজপুৰ জিলা মইনা পাৰিজাতৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক শিশু সমাৰোহলৈ সোমাই গলো। কেইবাটাও প্ৰতিযোগিতা একেলগে চলি আছিল। তাৰে মাজত এটালৈ মই আগুৱাই গলো আৰু দেখিলো মাননীয় বিচাৰকসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাইছে। এয়া আপোনালোকে দেখিবলৈ পাইছে কবিতা আবৃত্তি প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ কেইটামান মুহূৰ্ত মই আপোনালোকক দেখুৱাম। শিশুৰ ব্যক্তিত্বৰ আভাস আপোনালোকে পাব। কণমানি মইনা ভাগ্যশ্ৰী মহন্তই কবি মিত্ৰদেৱ মহন্তৰ কুলি কবিতাটো আবৃত্তি কৰিছে। ভিডিঅ'টো সম্পূৰ্ণ চাব, লাইক এটা কৰিব আৰু কমেণ্ট এটাও লিখিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চাওঁ আহক। কবিতাৰ শিৰোনাম কুলি, কবি মিত্ৰদেৱ মহন্ত। ও কুলি, ও কুলি, কুলি, আকৌ এবাৰ মাত কুলি, আকৌ এবাৰ মাত। নাকৰ যদি ধৰে নাচে, নাচাওঁ মই তাকৰ মাজে, থাকি গ'ল ক'লা লাগি, বল কুলপাত কুলি, বল কুলপাত। কুলি ক'লে বিহু কথা, কুলি দিলে চাই, লৈ আনিছ শিলৰ কেইটা, মোৰ ঘৰত আলাল। ওচৰ চাকি চবৰ বিহু, বাৰীত ফুলি চিৰাই বিহু, নদীয়ালে বাৰীৰ আম, কোমল কোমল কুলপাত কুলি, কোমল কোমল পাত। মোৰ ৰাতি মোৰে খবৰ, আৰু তোমাক মান, লয়ে লয়ে উঠক নাচি, বিহুৰ বহাৰত। আম বব যাবি লৈ, কঁঠাল বব যাবি লৈ, কোন মুখে ঘূৰি যাবি, লৌ গোলাহাট কুলি, লৌ গোলাহাট বুলি আকৌ এবাৰ। আন্তৰিক ধন্যবাদ জনাইছো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।